বিহিত হ'ব নিদিওঁ আমি অসমীয়া ৰাইজৰ স্বাৰ্থত যিকোনো কাম কৰিবলৈ আমি প্ৰস্তুত আছো। আৰক্ষীয়ে বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে। চাওক এইদৰে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু এই প্ৰতিবাদকাৰীসকলক আটক কৰাৰ যত্ন কৰিছে। মই দৃশ্য দেখুৱাই আছো। পোনপটীয়াকে নাগৰিকত্ব সংশোধনী বিধেয়কত আজি অসম বন্ধ ঘোষণা কৰিছে, তাৰ মাজতে ঐক্য নাই। এইদৰে প্ৰতিবাদী কাৰ্যসূচী পৰিলক্ষিত হৈছে। তাৰ দৃশ্য দেখুৱাই চাওক। আৰু দৃশ্য দেখুৱাইছে চাগে। এই মুহূৰ্তত চাওক বহি পৰিছে, ৰাজপথত বহি পৰিছে। এইদৰে প্ৰতিবাদকাৰী ৰাজপথত বহি পৰা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে এইদৰে বাধা প্ৰদান কৰিছে। কোনো কাৰণতে প্ৰতিবাদকাৰীসকলে এনেকৈ একাংশ প্ৰতিবাদকাৰী আটক কৰিছে। এইদৰে চাওক যে ৰাজপথ অৰ্ধলংঘ হৈ এইদৰে প্ৰতিবাদ কৰিছে। নৌ কেব গাত লিখা তেওঁলোকে শৰীৰত অংকন কৰি আনিছে। মই দৃশ্য দেখুৱাই আছো। কি ক'ব? নামানো। আমি গৰিহণা দিছো অসম চৰকাৰৰ লগতে আমি এই কেব বিতৰণ আমি বিজেপি চৰকাৰক আমি গৰিহণা দিছো। তেওঁলোকে কেব আনিব বিচাৰে, হাজাৰজন শ্বহীদ হ'ব, কিন্তু কেব গ্ৰহণ কৰিব নিদিওঁ। আমি দাবী জনাইছো যাতে এই প্ৰত্যাহাৰ কৰা কেব আমি অসমীয়া ৰাইজৰ স্বাৰ্থত কাৰ্যসূচী আৰক্ষীয়ে আটক কৰিছে। এই মুহূৰ্তত তেওঁলোকক অৰ্ধলংঘৰে প্ৰতিবাদ কৰিবলৈ আহোঁতে আৰক্ষীয়ে আটক কৰি লৈ গৈছে। মই দেখুৱাই আছো। চাৰিওফালে উত্তেজনা অব্যাহত আছে। এই মুহূৰ্তত দেখুৱাইছে তাৰ মাজত ঐক্য অসমে প্ৰতিবাদ কৰিছে। অৰ্ধলংঘ প্ৰতিবাদ কৰিবলৈ যাওঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। যদি অসমলৈ বাংলাদেশী বাঢ়িব হয়, যেনেকে ৰাস্তা কিনাৰ কচু কাটে তেনেকে হেংদাং লৈ বাংলাদেশী কাটিম আৰু অসমক তেজে ৰাঙনি কৰি দিম। দৃশ্য দেখুৱাইছো। পৰিৱেশসমূহ দেখুৱাইছো। গোলাঘাটৰ ৰাজপথত চাওক চাৰিওফালে বন্ধ হৈছে। আৰু তেনে মুহূৰ্তত চাওক দৃশ্য দেখুৱাইছো। আৰক্ষীয়ে এটা আটক কৰিছে আৰু আৰক্ষীয়ে আটক কৰি লৈ গৈছে সকল প্ৰতিবাদকাৰীক। আৰু ক'ব লাগিব যে চাৰিওফালে আজি অসম বন্ধৰ মাজতে এইদৰে ঐক্য নহয় অসমে প্ৰতিবাদ কৰি আছিলে। আৰু তেনে মুহূৰ্তত মই দৃশ্য দেখুৱাইছো। এইদৰে প্ৰতিবাদকাৰী আটক কৰিছে। কি ক'ব? হয়, এই দৃশ্যসমূহ দেখুৱাইছে। চাওঁ নীলাক্ষী ভয়ংকৰ ৰূপ লৈছে এই মুহূৰ্তত আন্দোলনে, আৰু যাৰ ফলত এতিয়া দেখুৱাইছে অৰ্ধলংঘৰে প্ৰতিবাদ কৰিছে আৰু ৰাজপথত এইদৰে অৰ্ধলংঘ প্ৰতিবাদ কৰিবলৈ যাওঁতে আৰক্ষীয়ে ইতিমধ্যে বাধা প্ৰদান কৰিছে আৰু সম্পূৰ্ণৰূপে অসম বন্ধৰ মাজত এইদৰে উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোলাঘাটত। আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰা পৰিলক্ষিত হ'লে ঐক্য অসমৰ এইসকল লোক। গতিকে এই মুহূৰ্তত এটা কথা ক'ব লাগিব, যথেষ্ট উত্তেজনা হৈ পৰিছে। কাৰণ যিহেতু আজি লোক উত্থাপন হ'ব।